নমস্কাৰ বন্ধুসকল, মটিভেশ্যন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত পুৰণি কথা। এজন ৰজাই তেওঁৰ সৈনিকক এদিনাখন ৰাস্তাৰ মাজভাগত এটা ডাঙৰ শিল ৰাখিব কয়। শিলটো ৰাস্তাৰ মাজত ৰাখি থৈ সৈনিকসকলক মনে মনে চাই থাকিব কয় আৰু কয়, চাবা সেই শিলটোক ৰাস্তাৰ পৰা কোনে আঁতৰায়। মানুহবোৰ সেইটো ৰাস্তাৰে আহি থাকে আৰু যাই থাকে, কিন্তু কোনেও সেই শিলটোক ৰাস্তাৰ পৰা আঁতৰাব চেষ্টা নকৰে। শিলটোৰ কাষেৰে গৈ থকা মানুহৰ মাজত ৰজাৰ কিছুমান সম্পৰ্কীয় আৰু চহৰৰ কিছুমান ডাঙৰ বেপাৰীও আছিলে, আৰু তাৰ মাজৰ কিছুমানেতো ৰজালৈ অভিযোগ লগাব ধৰিলে যে ৰজাই এই শিলটোক ৰাস্তাৰ পৰা আঁতৰাব নোৱাৰেনে, কিন্তু কোনেও সেই শিলটোক ৰাস্তাৰ পৰা আঁতৰাব চেষ্টা নকৰে। এনেদৰে কিছুদিন চলি থাকে। এদিনাখন এজন খেতিয়ক সেইফালেৰে গৈ আছিলে। তেওঁ ৰাস্তাত শিলটো পৰি থকা দেখা পায় আৰু ভাবে মানুহবোৰৰ এই শিলটোৰ বাবে কিমান অসুবিধা হৈ আছে। তেওঁৰ এটা মজবুত লাঠিৰে সেই শিলটোক এফালে ঠেলিব আৰম্ভ কৰে। লাহে লাহে ঠেলি ঠেলি বহুত চেষ্টাৰ পিছত তেওঁ শিলটোক ৰাস্তাৰ পৰা আঁতৰাবলৈ সফল হয়। শিলটোক ৰাস্তাৰ পৰা আঁতৰাৰ পিছত খেতিয়কজন তাৰ পৰা যাব ওলায়, আৰু হঠাৎ তেওঁৰ নজৰ এটা মোনাত পৰে, যিটো ঠিক সেই ঠাইতে পৰি আছিল য'ৰ পৰা তেওঁ সেই শিলটোক আঁতৰাইছিল। তেওঁ সেই মোনাটোক খুলি চায় আৰু দেখে তাৰ ভিতৰত কেইটামান সোণৰ মুদ্ৰা আছিলে, আৰু সেই সোণৰ মুদ্ৰাৰ লগতে ৰজাৰ এখন চিঠি আছিলে, আৰু সেই চিঠিখনত লিখা আছিল, যিজনে সেই শিলটোক ৰাস্তাৰ পৰা আঁতৰাব তেওঁৰ বাবে এই সোণৰ মুদ্ৰাবোৰ। বন্ধুসকল, ঠিক এনেদৰে আমাৰ সকলোৰে জীৱনত নানা প্ৰকাৰৰ সমস্যা আহে। কিছুমান মানুহ সেই সমস্যাৰ পৰা হাত সাৰি ওলাই যায়, কিছুমানে ৰাস্তা সলনি কৰে, আৰু কিছু মানুহ প্रण লয় সেই সমস্যাবোৰৰ সমাধান উলিয়াবলৈ। আৰু এনেকুৱা মানুহে জীৱনৰ যিকোনো সমস্যাৰ সমাধান উলিয়াব পাৰে। মজবুত ইচ্ছা শক্তি আৰু সততাৰে কৰা কামৰ সদায় ভাল পৰিণাম আহে। কেৱল সেই সমস্যাবোৰৰ সমাধান কৰাৰ চেষ্টাৰে জীৱন যাত্ৰাত আগুৱাই গৈ থাকিব। আশা কৰোঁ বন্ধুসকল, কাহিনীটো আপোনালোকক ভাল লাগিছে। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।